হয়, আজি আমি সেইখন জেলৰ কথা ক'ব ওলাইছোঁ, যিখন জেলত কেৱল ভাৰতীয়সকলক অতি অন্যায় আৰু নিৰ্মমভাৱে শাস্তি দিয়া হৈছিল। কেৱল চাবুকেৰে কোবোৱা হৈছিল। প্ৰতিটো বন্দীক ভাৰতৰ সেই স্বাধীনতাকামী ব্যক্তিসকলৰ কি ইমান দুখ আছিল যে ইমান ভয়ানকভাৱে শাস্তি দিয়া হৈছিল, যাৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ভাৰতৰ স্বাধীনতাকামী কিছু লোকে তাতেই আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছিল। হয় বন্ধুসকল, আপুনি যদি প্ৰকৃতাৰ্থত ভাৰতীয় হয় তেন্তে এই কাহিনী আপুনি জানিব লাগিব। বন্ধুসকল, ভিডিঅ'টো এৰাই নাযাব। যদি আপুনি প্ৰকৃতাৰ্থত ভাৰতীয় হয় তেন্তে এটা সৰু প্ৰতিবেদন প্ৰথমে শুনি লওক। সেই জেলখন ক'ত আছিল, ক'ত আছে আৰু কিয় কেনেকৈ তাত শাস্তি দিয়া হৈছিল। হয়, ব্ৰিটিছসকলে এনেকুৱা এখন জেল নিৰ্মাণ কৰিছিল যিখন জেল নহয়, আচলতে ভাৰতীয় স্বাধীনতাকামী ব্যক্তিসকলৰ বাবে নৰক, য'ত জীৱন্তে নৰকত দিয়া হৈছিল মানুহক। আমি কথা পাতি আছোঁ আন্দামান দ্বীপপুঞ্জত থকা ব্ৰিটিছ যুগৰ আটাইতকৈ কুখ্যাত জেল, চেলুলাৰ জেল, যাক আমি সকলোৱে ক'লা পানী বুলি জানো। কিন্তু আপুনি জানেনে ইয়াত কয়দীসকলক কেনেদৰে শাস্তি দিয়া হৈছিল, তেওঁলোকক কেনেদৰে অমানৱীয়ভাৱে কষ্ট দিয়া হৈছিল। আৰু এই জেলখনত বন্দী হৈ থকা কোনো ব্যক্তি কেতিয়াও পলায়ো যাব পৰা নাছিল। ব্ৰিটিছৰ কুশাসন আৰু অত্যাচাৰ সহ্য কৰিব নোৱাৰি ভাৰতীয়সকলে লাহে লাহে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰে। 1857 চনৰ প্ৰথম স্বাধীনতা আন্দোলন অৰ্থাৎ চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে বিদ্ৰোহীসকলক মূল ভাৰত ভূখণ্ডৰ পৰা আঁতৰাই ৰাখিবলৈ এখন সুকীয়া কাৰাগাৰৰ প্ৰয়োজন অনুভৱ কৰিছিল। তেওঁলোকে ভাৰত মহাসাগৰৰ মাজত থকা অকলশৰীয়া আন্দামান দ্বীপপুঞ্জক বাছি লৈছিল। 1896 চনত এই চেলুলাৰ জেলৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় আৰু 1906 চনত ই সম্পূৰ্ণ হয়। এই কাৰাগাৰখনত 694টা কোঠালি আছিল আৰু আচৰিত কথা এইটোৱেই আছিল যে ইটো কোঠালিৰ মানুহে সেইটো কোঠালিৰ মানুহক দেখা নাছিল, কথা বতৰা পাতিব পৰা নাছিল। ইয়াত খোৱা লোৱাৰ ব্যৱস্থা আছিল অতি পুৰণা আৰু লেতেৰা, য'ত খাদ্যত পোক পৰুৱা পৰ্যন্তও পোৱা গৈছিল। জানো আহক বন্দীত্ব জীৱনৰ সেই দুখ দুৰ্দশা আৰু শাস্তিসমূহৰ বিষয়ে। ক'লা পানীত কেৱল বন্দী কৰি ৰখাই হোৱা নাছিল, তাত দিয়া হৈছিল চৰম শাস্তি, চৰম অত্যাচাৰ কৰা হৈছিল আমাৰ এই ভাৰতীয় লোকসকলক। বন্দীসকলক বলদ গৰুৰ দৰে তেলৰ ঘানিত অৰ্থাৎ অইল মিলছত বান্ধি দিয়া হৈছিল আৰু তেওঁলোকে দিনটোত 30 পাউণ্ড সৰিয়হ তেল উলিয়াবই লাগিছিল বা নাৰিকল তেল উলিয়াবই লাগিছিল। যদি কোনোবাই ভাগৰত ৰৈ দিছিল তেন্তে তেওঁক চাবুকেৰে নিৰ্দয়ভাৱে কোবোৱা হৈছিল। কয়দীসকলক অনবৰতে গধুৰ লোহাৰ শিকলিৰে বান্ধি ৰখা হৈছিল। দিন ৰাতি তেওঁলোকে এই বোজা কঢ়িয়াব লাগিছিল। টয়লেটৰ যথেষ্ট অভাৱ আছিল। কোঠাৰ ভিতৰত শৌচ প্ৰস্ৰাৱ কৰিবলৈ মাত্ৰ এটা সৰু মাটিৰ পাত্ৰ দিয়া হৈছিল, যাৰ বাবে গোটেই কোঠাটো দুৰ্গন্ধৰে ভৰি পৰিছিল, য'ত মানুহ থকাৰ বাবে অনুপযোগী হৈ পৰিছিল। যি তেওঁলোকৰ নিয়ম আছিল ব্ৰিটিছসকলৰ, সেই নিয়ম যদি কোনোবাই ভংগ কৰে সকলোৰে সন্মুখত উলংগ কৰি চাবুকেৰে ছাল এৰাই যোৱাকৈ কোবোৱা হৈছিল। বহু সংগ্ৰামীয়ে এই যন্ত্ৰণা সহ্য কৰিব নোৱাৰি আত্মহত্যা পৰ্যন্ত কৰিছিল বা মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল। হয়, এতিয়া হয়তো আপোনাৰ মনত এটা প্ৰশ্নৰ উদয় হ'ব পাৰে যে ইমান যন্ত্ৰণাৰ পিছতো তাত থকা বন্দীসকলে কিয় পলাবলৈ চেষ্টা কৰা নাছিল বা কিয় পলাই অহা নাছিল। হয়, তেওঁলোকে যদিও এই জেলৰ দেৱালসমূহ অতিক্ৰম কৰি পাৰ হৈ আহিবলৈকে চেষ্টা কৰিছিল কিন্তু বিফল হৈছিল, কাৰণ শ শ কিলোমিটাৰ দূৰলৈকে কেৱল সাগৰ। যদিও কোনো ব্যক্তিয়ে সাগৰত জঁপিয়াই দিছিল তেন্তে তেওঁ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছিল, কাৰণ সাগৰত আছিল ডাঙৰ ডাঙৰ হাঙৰ, অৰ্থাৎ যাক ইংৰাজীত শাৰ্ক বুলি কোৱা হয়। শাৰ্কে আক্ৰমণ কৰিছিল সেইসকল বন্দী হৈ থকা ভাৰতীয় ব্যক্তিক, যাৰ বাবে তেওঁলোকৰ মৃত্যু অনিবাৰ্য হ'বলগীয়া হৈছিল। চাওক, ইমান অত্যাচাৰীভাৱে এটা সাগৰত থকা দ্বীপৰ মাজত এখন জেলখানা নিৰ্মাণ কৰিছিল কেৱল ভাৰতীয়সকলৰ বাবে। অৱশেষত 1939 চনত মহাত্মা গান্ধী আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে মহান নেতাসকলৰ তীব্ৰ প্ৰতিবাদৰ পিছত ব্ৰিটিছ চৰকাৰে এই কাৰাগাৰখন বন্ধ কৰি দিবলৈ বাধ্য হয়। আজি এই চেলুলাৰ জেলখনত ভাৰত চৰকাৰে এটা ৰাষ্ট্ৰীয় স্মাৰক, নেশ্যনেল মেমৰিয়েল হিচাপে ঘোষণা কৰিছে। আজি আমি যি স্বাধীনতা লাভ কৰিছোঁ, এই স্বাধীনতাৰ আঁৰত আছে এই ক'লা পানীৰ দেৱালত থকা অগণন ভাৰতীয়সকলৰ তেজ আৰু ত্যাগ। সেই কথা বহু ভাৰতীয়ই পাহৰি গৈছে, ইতিহাসক মনত ৰাখিব খোজা নাই, কেৱল নিজৰ ভিতৰতে ভাতৃঘাতিক সংঘাত। এইবোৰ দেখি বেয়া লাগে। ইতিহাসক লুটিয়াই চাওক, ইতিহাসক মনত কৰক আৰু সকলোৱে হাতে হাত ধৰি আগবাঢ়ি যাওক। ভাৰতৰ এই স্বাধীনতা সংগ্ৰামীসকলে আত্মবলিদান দিয়া বা তেওঁলোকৰ ত্যাগৰ কথাখিনি আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে মন্তব্য কৰিবলৈ নাপাহৰিব। যদি ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব, যদি ফেচবুকত চাই আছে ফ'ল' কৰিব আৰু শেষত কমেণ্ট বক্সত এবাৰ লিখিব। জয় হিন্দ।